নমস্কাৰ। আমাৰ সকলোৰে জীৱনত এনেকুৱা প্ৰত্যেকৰে হয় কিজানি কেতিয়াবা হ'লেও হৈছে যে আমি ফিল কৰোঁ যে আমাক লোকে অপমান কৰিছে বা অপমান কৰিব চেষ্টা কৰিছে বা ডাউন দিব চেষ্টা কৰে। আমাৰ নিজৰ কৰ্মৰাজিক লৈ কিছুমান নেগেটিভ যে এনেকুৱা কৰিছে তেনেকুৱা কৰিছে, এনেকৈহে উঠিছে তেনেকৈহে উঠিছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত আমাৰ জীৱনত সকলোৰে হয় যে আমি কেতিয়াবা অপমানিত বোধ কৰোঁ বা আপোনাক কোনোবাই নহয় কোনোবাই অপমান কৰিব চেষ্টা কৰে। তেনেকুৱা লোকক আপুনি কি উত্তৰ দিব? এষ্ট্ৰলজিকেল ৰেমেডিজ নহয়, জাষ্ট শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ক'ৰবাত পাইছিলোঁ ময়ো, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু বিশেষকৈ চাণক্য নীতি এই ধৰণৰ কথাবোৰ উল্লেখ আছে যে যদি আপোনাক কোনোবাই অপমান কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁৰ অপমানৰ উত্তৰ আপুনি সদায় আপোনাৰ কৰ্মৰে দিয়াটো উচিত। এনেকুৱা কৰ্ম কৰি দেখাওক যাতে তেওঁ অপমানৰ উত্তৰ পায় নীৰৱে। আৰু ইয়াৰ আটাইতকৈ বেষ্ট পলিচি হয় যিসকল লোকে আপোনাক অপমান কৰিব চেষ্টা কৰে তেওঁলোকৰ ওচৰত সদায় শান্ত আৰু হাঁহি থাকক। আপোনাৰ শান্ত আৰু হাঁহি থকা চেহেৰাই তেওঁলোকৰ ভিতৰত সাংঘাতিক জ্বলনৰ সৃষ্টি কৰিব। আপোনাৰ পৰা ৰিয়েকশ্যন নাপালে তেওঁলোকে নিজৰ কৰ্মত ফেইলাৰ দেখিব নিজকে, যাৰ ফলত তেওঁলোকৰ নিজৰ ভিতৰতে নিজৰ নেগেটিভ এনাৰ্জি হ'ব যে মই ট্ৰাই কৰিছিলোঁ কিন্তু তেওঁৰ একো ৰিয়েক্টেই নহ'ল। দ্বিতীয়, নিজে যি কাম কৰে তাত নিপুণ হওক। এতিয়া এনেকুৱা নহয় যে আমিতো বহুত ক্ষেত্ৰত আমি হাউচৱাইফ থাকোঁ লেডিজ সকল। গতিকে হাউচৱাইফসকলেও নিজৰ কৰ্মত তেওঁলোকে ঘৰ চম্ভালা, ল'ৰা ছোৱালী চম্ভালা, কিটচেন চম্ভালা আদি কৰি হাজবেণ্ডক ছাপোৰ্ট কৰা, যিমানখিনি কৰিব পাৰে তাক নিপুণভাৱে কৰিলে সেই কৰ্মৰাজিয়ে তেওঁক ইমান উঠাব যে তেওঁক অপমান কৰিব বিচৰা সকলৰ মাজতো সেই তেওঁৰ প্ৰতি থকা ধাৰণা নাইকিয়া কৰি দিব। মোৰ ধাৰণা কেনেকুৱা হয় বিশেষকৈ মই এগৰাকী নিপুণ হাউচৱাইফ দেখিলে বা ঘৰ চম্ভালা যে সেই বৰমা বৰ জেঠাই আইতা তেনেকুৱা মানুহ দেখিলে মোৰ সেই আগৰ কিছুমান কথা মনত পৰে। যেনেকৈ আমি মহাভাৰতত বা ৰামায়ণত সেয়া থাকে ৰাজমাতা, যাৰ আমি চব কথা দেখা যায় যে চব কথা যিমানেই ধৰক ৰাজনৈতিক দিশতে হওক পাৰিবাৰিক দিশতে হওক তেখেতৰ পাৰ্মিশ্যন নোহোৱাকৈ নকৰে। গতিকে আমাৰ হাউচৱাইফ হওক কেতিয়াও তল নহয়। বিশেষকৈ মই এটা সময়ত হাউচৱাইফে আছিলোঁ। গতিকে এনেকুৱা এটা পাৱাৰ থাকে যে আমি নিজৰ কামটোকেই যদি ভালকৈ কৰোঁ, নিজৰ দায়িত্বটো গৃহস্থ জীৱনত থকা ছ'চাইটিৰ ক্ষেত্ৰত নকওঁ, নিজৰ পৰিয়ালটোৰ প্ৰতি থকা দায়িত্বখিনি প্ৰত্যেকজনৰ প্ৰতি থকা দায়িত্বখিনি যদি ভালদৰে কৰোঁ তেতিয়াহ'লে সেই হাউচৱাইফগৰাকীৰ ওচৰত ইমান পাৱাৰ থাকে যে গোটেই ঘৰৰ মানুহখিনি আল্টিমেটলি তেওঁৰ দ্বাৰাই পৰিচালিত হয়। গতিকে প্ৰত্যেকটো কৰ্ম ভালকৈ কৰি যাওক। এনেকুৱা নহয় যে বাহিৰৰ ফিল্ডতে কাম কৰিব লাগিব। তেনেকৈও আপুনি আপোনাৰ কৰা অপমানৰ উত্তৰ দিব পাৰে। আৰু দ্বিতীয়তে হ'ল যদি আপোনাক ফ্ৰণ্টত কোনোবা অপমান কৰিছে তেতিয়াহ'লে তেওঁৰ চকুলৈকে চাওক আৰু এটা স্মাইল ফেচ মুখত হ'লেও ৰাখক। তেতিয়া আপোনাক সন্মুখত থকা অপমান কৰিব বিচৰা মানুহজনে নিজেই বিভ্ৰান্তত পৰিব যে এই মানুহগৰাকীনো কি ভাবি আছে বা কেনেকুৱা উত্তৰ দিব। গতিকে আপুনি আপোনাৰ সন্মুখত থকা প্ৰতিপক্ষ বুলিয়ে কৈছোঁ তেওঁলোকক তেনেকৈও পৰাভূত কৰিব পাৰিব। আৰু লাষ্টলি এটা কথা, কৰ্মবিচাৰ। মই খুব বেছি কৰ্মফল বিশ্বাস কৰোঁ। গতিকে যদিহে কোনোবাই আপোনাক অপমান কৰিছে বা কৰিব চেষ্টা কৰি থাকে তেওঁলোকক পাৰিলে ক্ষমা কৰি দিয়ক আৰু পাহৰি যাওক। কিয়নো প্ৰত্যেকটো বিজ্ঞানৰ নীতি হয়, প্ৰত্যেকটো ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। গতিকে যদি আপোনাক তেওঁ অপমান কৰিব বিচাৰিছে, আপোনাক ক্ষতি কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁ বিচাৰিছে তাৰ ৰিয়েকশ্যনটো তেওঁৰ জীৱনত হ'বই। গতিকে আপুনি গোটেইখিনি কৰ্মক এৰি দিয়ক আৰু চাওক, ভগৱানক কওক যে মই একো কৰা নাই, মই নকৰোঁ, আপুনি চাব মোৰ ভালৰ কাৰণে হওক, তেনেকৈ ভাবি এৰি দিয়ক। কাৰণ প্ৰত্যেকটো কৰ্মৰে ফলটো থাকিবই, এদিন হ'লেও পাব। গতিকে আপুনি চাওক, আপুনি ৱেইট এণ্ড ৱাচ, চাই থাকক কোনে কেনেকৈ প্ৰতিদান পায়। আৰু এইকেইটা একচুৱেলি চাওক, মই এনেকুৱা নহয় যে মোকো কোনোবাই ৰিচেণ্টলি কৰিছিলে কোনোবাই যে ৰাতি এদিন হঠাৎ মোৰ অকণমান সময়ৰ কাৰণে মই মোৰ গাড়ীখন আমাৰ এই পাৰ্কিং স্লটত থওঁতে মোৰ ঘৰৰ গাড়ী ভাঙিব ওলাইছে ৰাতি 11:30 বজাত। গতিকে সেইবোৰো মই অপমান বুলি ভাবি পেলাই তেনেকুৱা নহয় যে আমাৰ জীৱনত নহয়, সকলোৰে জীৱনত হয়। গতিকে তেনেকুৱা আপুনি আপোনাৰ ৰিয়েকশ্যনৰ দ্বাৰা কৰক, আপুনি আপোনাৰ কৰ্মৰ দ্বাৰা দেখুৱাই দিয়ক। ইনষ্টেণ্টলি কাজিয়া কৰি বা ইনষ্টেণ্টলি বকিবগৈ একো লাভ নাই। শ্ল'লি কৰক, চাইলেণ্টলি কৰক, ৰিয়েকশ্যন নিদিব, হাঁহি থাকক। আপোনাৰ স্মাইলিং ফেচ দেখিলে আপোনাক অনিষ্ট কৰিব বিচৰা সকলৰো খং উঠিব। গতিকে তেনেকৈ কৰক, প্ৰতিশোধৰ কথা নাভাবিব। ধন্যবাদ। যদি ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ থাকিলে মই নিশ্চয় বা মোৰ মনত পৰিলে মই নিশ্চয় শ্বেয়াৰ কৰিম। ধন্যবাদ।